ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বানৰ কবলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটী। শেহতীয়াকৈ এই দৃশ্য হাজোৰ। লক্ষ্য কৰক হাজোত কিদৰে বৰলীয়া নৈৰ সংহাৰী ৰূপ। হাজোৰ সমুখত বৰলীয়া নৈৰ মাথাউৰি ভঙাৰ ফলত প্লাবিত হৈছে শতাধিক গাঁও। এই দৃশ্যলৈ ভালদৰে লক্ষ্য কৰক কিদৰে এটা ঘৰ উটুৱাই লৈ গ'ল সংহাৰী বানে। নিমিষতেই নৈৰ বুকুত জাহ গ'ল সপোনৰ ঘৰখন। ৰাতিপুৱা ঠিক 9:30 বজাত প্ৰথম আৰম্ভণি হয়। তাৰে পিছত এতিয়াতো দেখাই পাইছে লাহে লাহে ভয়ংকৰ পৰিস্থিতি। বিদ্যুতৰ খুঁটা চুটা ভাঙি কেনে গাঁৱৰ গছ ইমানখিনি ভাঙি কাষত মানুহ ঘৰ আছিল, ঘৰটো লৈ গ'ল। বাকী মানুহ ভুৱা ধোৱা পৰিস্থিতি এটা সৃষ্টি হৈছে বৰ্তমান। উল্লেখযোগ্য যে চমুখাত বৰলীয়া নৈৰ পানীয়ে মাথাউৰি ছিগাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পানাকান্তৰ মাজত। অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ লগতে বৰপুল্লা, বাৰংহাটী, ডিমু আদি অঞ্চলত বানাক্ৰান্তৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।